ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানৰ মৈমতালি কৰ্মচাৰীক অমানৱীয় শাস্তি প্ৰতিষ্ঠানৰ মালিকৰ গণেশগুৰিস্থিত মুকেশ হুণ্ডাই ৱৰ্কশ্বপত এই ঘটনা সংঘটিত হৈছে। ঋষভ হিম্মত সিংৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে কমল দাস নামৰ এজন কৰ্মচাৰীয়ে আৰু কৰ্মচাৰীজনক অত্যাচাৰ কৰা বুলি এক অভিযোগ উত্থাপন কৰিছে কমল দাসে আৰু ৰাজপথত কাণত ধৰাই শাস্তি বিহিছে কৰ্মচাৰী কমল দাসক আৰু কৰ্মস্থলীত পলমকৈ উপস্থিত হোৱাৰ বাবে এই শাস্তি প্ৰদান কৰা হৈছে। মালিকৰ বিৰুদ্ধে ৱৰ্কশ্বপখনৰ কৰ্মচাৰীয়ে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। পুনৰবাৰ জনাব বিচাৰিছো এগৰাকী অসমীয়াৰ ওপৰত অনা অসমীয়া এনেদৰে শাস্তি প্ৰদান কৰাক লৈ এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে সকলো কৰ্মচাৰী। মহানগৰীৰ ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত এই ঘটনা সংঘটিত হৈছে। কৰ্মচাৰীক অমানৱীয় শাস্তি প্ৰদান কৰিছে মালিকে। গণেশগুৰিস্থিত মুকেশ হুণ্ডাই ৱৰ্কশ্বপত এই ঘটনা সংঘটিত হৈছে আৰু ঋষভ হিম্মত সিংৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে কমল দাস নামৰ এগৰাকী কৰ্মচাৰীয়ে। নিয়ম নীতি ঠিকে আছে, কিন্তু আমাৰ শ্ৰমিকসকলৰ কোনো নিয়ম নীতি নাই। আহিব লাগে 10টা বজাত, যাব লাগে কোনো ঠিক নাই। যোৱাৰ টাইমটো 6টা বজাত নহয় 10টা বজাতো হ'ব পাৰে, তেওঁলোকে নিৰ্ধাৰণ কৰে। আৰু ইয়াত কোনো ধৰণৰ নিযুক্তি পত্ৰ নাই। চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া কোনো ধৰণৰ দৰমহা সা সুবিধা তেওঁলোকক দিয়া নাই। তেওঁলোকৰ ছুটি নাই, বছৰীয়া ছুটি নাই। তেনেকুৱা বিভিন্ন ধৰণৰ অসুবিধা তেওঁলোকে ৰাখিছে, শোষণ কৰি ৰাখিছে মানুহসকলক। এনেধৰণৰ শোষণ নীতিৰ পৰা যদি মুক্ত কৰিবলগীয়া হয়, আমি আপোনালোকৰ মিডিয়াৰ যোগেদি জনাইছো যে অসমৰ ৰাইজক জনাওক, এনেধৰণৰ প্ৰতিষ্ঠানত যিবিলাক ব্যক্তিয়ে কাম কৰিছে সকলোৱে শিক্ষিত, একোজন শিক্ষিত, সকলোৱে ভাল পোৱা এজন ব্যক্তি। কিন্তু এনেধৰণৰ ব্যৱস্থা যাতে অসম চৰকাৰক অনুৰোধ জনাইছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানুজনে অনুৰোধ জনাইছে যে অসমৰ এনেধৰণৰ যি দুৰ্নীতি চলাইছে এই দুৰ্নীতিবিলাক যাতে সোনকালে মুক্ত কৰিব লাগে। আৰু শ্ৰম বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে। ডিচি শৰ্মা IAS অফিচাৰ ডিচি শৰ্মা তেখেতো ব্যৰ্থ হৈছে। শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাস তেখেতো ব্যৰ্থ হৈছে। শ্ৰমিকসকলক যি ধৰণে পৰীক্ষা দিব লাগে তেনেদৰে পৰীক্ষা তেওঁলোকে দিয়া আমি অনাগত দিনত দেখা নাই। কোনে আনিছে টানি? নাম ঋষভ হিম্মত সিং। তাৰপিছত কি হ'ল? মানে মোক মুদ্ৰা বনো কিয় কাৰণে কি ভুল আছিলে? ব্যৱহাৰ কৰিছে মই জানো চুৰহে কৰিছে। ৰাইজৰ আগত গোটাই মানে কাষ্টমাৰ আছে, আগত মানে কাণত ধৰাই কেনে এজন মানুহ ৰাখি থৈ দিয়াৰ পিছত তাৰপিছত সেইজন মানুহে ইয়াতে কাম কৰে, কিবা উচিত আছে নেকি আপোনালোকে? মানে তেওঁ যাবলৈও ওলাইছিলে ছাৰে